Hello everyone, welcome back to my YouTube channel. আজি লৈ আছো এটা পকৰি ৰেচিপি। পকৰিটো মাছৰ কণীৰ হে দেই। দেখিছেনে কি ধুনীয়া হৈছে, খাবলৈও কিন্তু বৰ টেষ্টি হৈছিল দেই। আমি এনেকৈ খালোঁ টেঙাৰ জোলত দি পেলাই আৰু মজা লাগিল খাই। টেঙাৰ জোলটো ডাঠ কৰিবলৈ কেনেকৈ কি কৰিলোঁ গোটেই শেষলৈকে ভিডিঅ'টো চাওক, গম পাই যাব। গতিকে মাছৰ কণীখিনি ধুই ল'লোঁ ধুনীয়াকৈ, ধুই লৈ এতিয়া এটা সৰু সৰুকৈ পিঁয়াজ আৰু জলকীয়া দিছোঁ। জলকীয়া বেছিকৈ ব্যৱহাৰ কৰিব পাৰে, মই দুটা মাত্ৰ দিছোঁ কাৰণ মই জলকীয়া খাবলৈ টান পাওঁ। তাৰপিছত দিছোঁ বেচনটো এটা গুটি গুটি হোৱাৰ কাৰণটো হ'ল বহুত দিন লাৰা নাছিলোঁ, মানে টেমাতে ভৰোৱা আছিল তো লাগি ধৰিছিল, সেইকাৰণে চালি ল'লে ভাল হ'লে, কিন্তু এলাহ টাইমৰ অসুবিধা, ৰাতি বনাইছোঁ যিহেতু। তাৰপিছত এয়া দিলোঁ মই অলপমান চ'দা খাৰ আৰু হালধি, নিমখ আৰু অকণমান চাউলৰ গুড়া কম হ'লগৈ আৰু অলপ পিছত দি দিব লগা হ'ল, মানে পানীটো ওলাই যায় নহয় মাছৰ কণীৰ, আৰু ইয়াত পানী দিব কোনো দৰকাৰেই নাই, পানীটো মাছৰ কণীৰ ওলাই যায়। এয়া মই আকৌ অকণমান গুড়া দি লৈছোঁ কাৰণ পানী হৈ আছিল, সেইকাৰণে মাকে দি দিব দিলোঁ কাৰণ মই আৰু মাছ গোন্ধাই যাব নহয় গোটেই গুড়া টেমাটো লাৰি দিলে, সেইকাৰণে মাকে দি দিলে গুড়া অলপমান। গুড়া দিয়াৰ পিছত সেইখিনি ধুনীয়াকৈ সানি লৈছোঁ। সানি লৈ উঠি পিনে কেৰাহীও বহাই থৈ দিছিলোঁ, কেৰাহীত তেল দি গৰম হ'বলৈ দিছোঁ। তাৰপিছত অকণমান ধনিয়াও কাটি দিছোঁ, দেখিছেনে? আপোনালোকেও ধনিয়া ইউজ কৰিব যদি খায়, আৰু কিছুমান নাখায় ন ধনিয়া, সেইকাৰণে দিয়া নাযায়। মই নাখাওঁ, কিন্তু উপায় নাই আৰু আমাৰ ঘৰত খাই যিহেতু চবে, সেইকাৰণে দি দিছোঁ। তাৰপিছত ধনিয়া দি ধুনীয়াকৈ ভাজি লৈছোঁ। এখন হাতে দি কেমেৰা ধৰিছোঁ, এখন হাতে দি বনাই আছোঁ, যিহেতু ৰাতিৰ সময় সুবিধাও নিমিলে, সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছিলোঁ, সেইকাৰণে কৰি থৈছোঁ আৰু যিখিনি পাৰোঁ। তথাপিতো লাইক নাপাওঁ, ভিউজো নাপাওঁ, সেইকাৰণে বেয়া লাগে। যদি পাৰে আপোনালোকে এটা লাইক আৰু কমেণ্ট কৰি দিব, আৰু ইমান কষ্ট কৰি ভিডিঅ'টো বনাইছোঁ আপোনালোকৰ কাৰণে। ইয়াত মাজে মাজে অকণমান মই মানে চুৰি এখন সোমাই দিছোঁ, যাতে তেলটো ভিতৰলৈ সোমাই যায় আৰু। পকৰিকেইটা ভাজি লৈ থৈ টেঙাৰ জোলটো বনাওঁ একেলগে। টেঙাৰ জোলটো একদমেই সহজ, সকলোৱে জানে। বেহৰ কেইটামান দিলোঁ, আৰু এয়া যে চিটিকনি যে যায় নহয়, এইটো বৰ দিগদাৰ পাওঁ দেই। কেৰাহীৰ পৰা চিটিকি হ'লে গোটেই গেছটো লেতেৰা হৈ যায়, একদম অশান্তি লাগে। তাত দিলোঁ মই পানী, যিটো টেঙা আছিল ন থৈকাৰাটো, সেইটো মই অলপমান ভিজাই থৈ দিছিলোঁ অকণমান সময়ৰ কাৰণে। তাত হালধি, নিমখ এইখিনি নৰ্মেল আৰু সকলোৱে দিয়েই, জানা শুনা কথা। এতিয়া মই ইয়াতে দি দিম আটাৰ ঘোল, যাতে টেঙাটো অকণমান পানীটো ডাঠ হয়, নহ'লে পানী লাগে নহয়, খায়ো ভাল নালাগে। অকণমান আটা বা গুড়াৰ ঘোল দিলে, মই আটাৰ ঘোলটো দিলে বেছি ভাল পাওঁ। যদি গুড়াৰ ঘোল বা আটাৰ ঘোল দিয়া যায় নহয়, অকণমান মানে যিটো টেঙাৰ জোলটো অকণমান ডাঠ হয়, খাবলৈ ভাল লাগে। আপোনালোকে খাই চাবচোন, যিসকলে এনেকৈ নাখায়, আৰু পকৰিত টেঙাত দি পেলাই খাব, ইমান টেষ্টি পাওঁ মই খাবলৈ। মাছ হওক পকৰি হওক, টেঙাৰ জোলটো হ'লে আৰু মোৰ মানে ভাত মানে যিখিনি নৰ্মেলত খাওঁ তাতকৈ বেছি খাব পাৰোঁ, সেইকাৰণে এয়া টেঙাৰ জোল বনাইছোঁ। আমাৰ মাও ভাল পায়, শাহু মাও ভাল পায়, শহুৰো ভাল পায়, কিন্তু মোৰ হাজবেণ্ডে ভাল নাপায়, সেইকাৰণে বনাবলৈ অলপ টান পাওঁ, কিন্তু বনাওঁ দেই, খাই আৰু উপায় নাপায় তেখেতে, কাৰণ আমি ভাল পাওঁ যে। এয়া ভাত সাজ ৰাতি ল'লোঁ, এনেকৈ ভাজি তৰকাৰী আৰু টেঙাৰ জোল মাছেদি, এনেকৈ খাই চাব দেই, আৰু নিশ্চয় কমেণ্টত জনাব কেনেকুৱা পালে খাই। আজিলৈ আহিছোঁ, বাই বাই।